हेलो फ्रेंड्स वेलकम टू माय चैनल और এটা নতুন ভিডিও ল মই গিটাৰম্পি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালো আৰু মানে এতিয়া গা পাত ধুই মেলি ওলাই আহিলো মানে গাঁৱৰ ফালে ওলাই যাও গুটেই আমি বুৱাৰী কেটা মিলি মানে বিহু যেহেতু খেল পাতিব খেল পাতাত মানে ঘৰে ঘৰে গুটেই গাঁৱৰ মানুহখিনি মানে ঘৰে ঘৰে পইচা তুলিছো সেই কাৰণে মানে গুটেই আমি বুৱাৰীখিনি মিলিকে পইচা তুলিব কাৰণে যাম এতিয়া ওলাই আহিলো আৰু এইকেদিন মানে ভিডিও বনাই নাছিলো মই বহুত বেয়া লাগিছিল মানে মনটো বহুত বেছি বেয়া লাগিছিল সেই কাৰণে মানে মই নবনাও বুলি ভাবিছিলো তেও বহুত কথা ভাবি চিন্তি বনালো আৰু কিছুমান মানুহে মানে কয় মই মোবাইলতে এনি টাইম লাগি থাকো একদম মানে মোবাইলতে লাগি থাকো আৰু নাই আৰু ৰিলস বনাও এই ইউটিউবত ভিডিও বনাও বেছি দিন নাই আৰু মানে দুদিন মানৰ পিছত একেবাৰে মই বুৱাৰী যাম আৰু মানে এনেকা কথা আহি পৰিছে সেই কাৰণে মানে নবনাও বুলিয়ে ভাবিছিলো মই বহুত বেয়া লাগিছিল শুনিকে দুদিনমান এনেকাই থাকিলো বহুত কথা ভাবি চিন্তি থাকিলো কিয়নো নবনাম বেলেগৰ কথা শুনিকে আৰু কিয় নবনাম কিহতে যি ভাবিছে ভাবি থাকক মই মোৰ ইচ্ছা মতে মোৰ মানুহজনে একো কোৱা নাই আৰু মানুহজনে নবনাবি বুলি তো কোৱা নাই আৰু বেলেগৰ কথা শুনিকে মই কিয়নো ৰখি লম সেই কাৰণে মানে ভাবি চিন্তি বনালো আৰু আপোনালোকে সাপোর্ট কৰিব আপোনালোকে মৰম চেনে আশীৰ্বাদ কৰিব আপোনালোকৰ মৰম চেনে আশীৰ্বাদত যাতে মই এদিন নহয় সিহঁতক দেখাব পাৰো মই এটা যি কিবা এটা কৰিব পাৰো আৰু তেতিয়া সিহঁতৰ মুখৰ মাত মানে বন্ধ হ'ব এতিয়া কৈ থাকক কোৱা মানুহে কৈ থাকক কিমান ক'ব দিয়া আৰু বেয়াটো লাগিলে শুনিকে বহুত বেয়া লাগিছিল আৰু এতিয়া নিজে পাহৰিকে আগবাঢ়ি যাও বুলি ভাবিছো আৰু আপোনালোকে সাপোর্ট কৰিব মৰম কৰিব আপোনালোকৰ মৰম চেনে আশীৰ্বাদত যাতে আগবাঢ়ি যাব পাৰো আপোনালোকে ভিডিওবিলাক চাই কিন্তু মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰে সাবস্ক্ৰাইব কৰিব প্লিজ সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু এতিয়া ওলাই যাও ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিব দেই এইফালে সবে আহি আছে ইয়া পইচা উঠোৱা একদম ৰেডি গৈ আছো আমি এতিয়া গুধুলি হয় আৰু লাজ লাগিছে বোলে এইকেইটা আমাৰ হাঁহন ওলাইছে গুধুলি হয় আৰু উঠাই গৈ আছো আৰু পোৱালি এইবিলাক দেখিছে নহয় আমাৰ একদম নেক্সট বনি আহিছে আৰু এতিয়া গৈ আছো দেই চাই থাকিব একদম শেষলৈকে এয়া এতিয়া আহিকে এয়া খালো নুনি একদম ধুনীয়াকৈ লাগি আছে পকি আছে আৰু ইমান ভালকৈ পকা নাই ৰঙা হৈ আছে এইটো গছটোত আৰু মই এই দুটা ছিগি ললো এতিয়া খাও আৰু টিকলাকেইটা চবে খাই আছে ন আৰু পইচা উঠা মানুহকেইটাই লেকচা এনেকৈ লেকচা মাৰংকে দেৰি হ'ব দে আজি জলদি যাও দেৰি হ'ব এয়া চাকচোন ৰাইজে পইচা উঠাবা আহিকে মাইকী কেইটা ইমান বেলেগৰ ঘৰৰ বাৰীত আঞ্জা চুৰ কৰি আছে চাচোন সুধাও নাই তাকো কি আঞ্জা ক এইটো ক হান মেহেং বোলে একদম হান মেহেং আঞ্জা ছিঙি আছে পুৰা চাচোন কি মাইকী কেইটাও গাদৰি বুলি কয় অসমীয়াত গাদৰি দে হ'ব দে চিঙো জলদি এঘৰৰ অঞ্জা ছিগি আহিলা মেহেং না কি বোলে আৰু ইয়াতে চাচোন মান ধুনীয়া ছিগি আছে কাইটা মছলা ইমান লুভিয়া মাইকী কেইটা দেই আৰু মই ললো কিন্তু অকমান বেছি নহয় মই আগতে লৈ ললো এইকেইটা লুভিয়া এক নম্বৰ মই লুভিয়া নহয় দেই মই অকমানহে লৈছো মই হ'ল বেলেগৰ আঞ্জাটো লুটুকা কৰি দিব আৰু ইন্দে দেই হ'ব কি লুভিয়া মানুহ দেখিছে না কি মানুহ জাতিটোৱে একচুৱেলি এনেকা য'ত যি দেখা পায় এচালৰ পৰা একদম আঞ্জা লৈ চবৰে ঘৰে ঘৰে আঞ্জা পইচাটো উঠাছে একদম আঞ্জাও লৈ আহিছে মই কিন্তু এইটো ল'লোঁ আৰু চবৰে ময়ো ল'লোঁ হেৰেং আঞ্জাটোও লৈছোঁ এইটো কাইটা মছলাটোও লৈছোঁ আৰু ছজনাও লৈ আহিছোঁ 3বিধ আঞ্জা ল'লোঁ আৰু মোৰ হৈ গ'ল এতিয়া নালাগে আৰু দেই আৰু ফুলকেইটা ইমান ধুনীয়াকৈ ফুলি আছে বা এইকেইটা চাওকচোন কি ধুনীয়া ফুলি আছে বা ফুলকেইটা ভাল লাগিছে ইমান ধুনীয়া আৰু এইফালে এতিয়া সোমাই যাওঁ আমাৰ জেলেপি বাইদেউ ঘৰত আহিছোঁ এতিয়া যাওঁ আৰু সোমাইকে দেই এই গধূলি হৈ গ'ল এতিয়া দেখিছে পইচা উঠাই আৰু মোৰ এইটো ঠোঙাত একেবাৰে আঞ্জা চব্জি ভৰ্তি আৰু সেইফালে গোটেইকেইটা আহি আছে ভাগৰ লাগি গ'ল খোজকাঢ়ি গোটেই গাংখন একে ঘূৰিলোঁ আৰু ভাগৰ লাগি গ'ল আৰু আজিলৈ নহ'লে ভিডিঅ'টো ইমানতে সামৰিলোঁ যোনসকলে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে সেইসকলে মোৰ চেনেলটো যাতে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ নহ'লে বাই